স্বপোষীয় জীৱই খাদ্যবোৰ কেনেকৈ সঞ্চিত কৰি ৰাখে আৰু স্বপোষীয় জীৱই কেনেদৰে কি শক্তি যোগান ধৰে এতিয়া তোমালোকে চাবা মই তোমালোকক কি এটা পাতৰ প্ৰস্থচ্ছেদৰ ছবি আঁকি দেখিছোঁ হা মানে এটা আমি পাত অনুবীক্ষণ যন্ত্ৰৰ সহায়ত চাম কেনেকৈ চাম তোমালোকে গম পাবা যে মই পাতৰ প্ৰস্থচ্ছেদ এটা মই আঁকি লৈছোঁ মই এটা কি পাত কাটি লৈছোঁ ইয়াত থাকিব এনেকৈ মই এটা কি লৈছোঁ গছৰ পাত লৈছোঁ গছৰ পাত মই কাটি কেনে মই অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা মই চাইছোঁ চোৱাতে তোমালোকে এনেকুৱা দেখা পাবা এইবিলাক যে আছে যি এনেকৈ এই গোল গোল এইবিলাক কি কোৱা হয় এইবিলাক কোৱা হয় হৰিত কণা এইবিলাকক কোৱা হয় হৰিত কণা কি কোৱা হয় হৰিত কণা ওকে মই সেই হৰিত কণাটোক কি মই উঠাই আনিছোঁ সেই হৰিত কণাক কি মই উঠাই আনিছোঁ ক'লৈকে উঠাই আনিছোঁ ইয়াত উঠাই আনি ডাঙৰকৈ আঁকি দিছোঁ মই এইটো হৰিত কণা ডাঙৰকৈ আঁকি দিছোঁ মই হৰিত কণাৰ ভিতৰত কিছুমান বস্তু থাকে এইবিলাকক কি কোৱা হয় এনেকুৱা আদি লাইক এনেকৈ থাকে এইবিলাক কোৱা হয় পত্ৰ হৰিত আৰু এইটো কি এইটো হ'ল হৰিত কণা এই ভিতৰত থকা এইবিলাক কি পত্ৰ হৰিত মনত ৰাখিবা এইটো কি হৰিত কণাৰ ভিতৰত কি থাকে পত্ৰ হৰিত থাকে আমি গম পালোঁ যে পাতৰ প্ৰস্থচ্ছেদ যেতিয়া আমি অনুবীক্ষণ যন্ত্ৰ দি চাম আমি কেনেকুৱা দেখা পাম আমি এনেকুৱা দেখা পাম সেইবিলাক কি হৰিত কণা আৰু হৰিত কণাৰ ভিতৰত আমি কি পাম পত্ৰ হৰিত ওকে আমি গম পালোঁ যে পত্ৰ হৰিত এতিয়া তোমালোকে দেখা পাবা যে কি পাতৰ প্ৰস্থচ্ছেদৰ ভিতৰত থকা যিবিলাক হৰিত কণা তাৰ ভিতৰত থকা পত্ৰ হৰিত সেইবিলাক কেনেদৰে মুভিং কৰি আছে এইবিলাক কি হ'ল হৰিত কণা এতিয়া উদ্ভিদে কি কৰিব সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কেনেদৰে কৰে আমি সেইটো চাম ওকে প্ৰথমতে কি কৰিব সিহঁতে প্ৰথমতে কি কৰিব আমাৰ বাহিৰৰ পৰিৱেশৰ পৰা অৰ্থাৎ সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা কি ল'ব কাৰ্বন ডাই অক্সাইড আৰু পানী ওকে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'বৰ কাৰণে আমাৰ কেতিয়া হয় ৰাতিটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত নহয় দিনৰ ভাগত কি সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হয় আৰু সেইটো কি সূৰ্যৰ পোহৰৰ উপস্থিতিত এতিয়া গম পাম যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত হ'বৰ কাৰণে আমাক কি লাগিব সূৰ্যৰ পোহৰ লাগিব ওকে এতিয়া সূৰ্যৰ পোহৰৰ উপস্থিতিত আমি গম পালোঁ কি সূৰ্যৰ পোহৰৰ উপস্থিতিত আমি গম পালোঁ যে সূৰ্যৰ পোহৰৰ উপস্থিতিত বাহিৰৰ পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু পানী কি কৰিব ল'ব কেনেকৈ ল'ব পানীটো আহিব ক'ৰ পৰা আহিব পানীটো আহিব মূলৰ দ্বাৰা অৰ্থাৎ মূলৰ দ্বাৰা কাৰ মাজেৰে আহিব জাইলেমৰ মাজেদি আহিব কাৰ মাজেদি জাইলেম মনত ৰাখিবা পানীটো ক'ৰ পৰা ল'ব গছৰ মূলৰ পৰা ল'ব অৰ্থাৎ কি জাইলেমৰ দ্বাৰা আহি কেনে ক'ত আহিব জাইলেমৰ পৰা যেতিয়া পানী টানি ল'ব পানী কি শোষণ কৰিব সেই পানী ক'ত আহিব সেই জাইলেমেৰে মাজেদি গৈ ক'ত যাব পাতত যাব গছৰ পাতত যোৱাৰ পাছত পাতত কি থাকে মই কৈছিলোঁ হৰিত কণাৰ ভিতৰত কি থাকে পত্ৰ হৰিত আৰু সেই পত্ৰ হৰিতে কি কৰিব সেই পত্ৰ হৰিতৰ সহায়ত অৰ্থাৎ পত্ৰ হৰিতে কি কৰিব পোহৰ শক্তিক কি পত্ৰ হৰিতৰ দ্বাৰা শোষণ কৰিব আমি গম পালোঁ বাহিৰৰ পৰিৱেশৰ পৰা কি ল'ব আমি গম পালোঁ বাহিৰৰ পৰিৱেশৰ পৰা কি ল'ব কাৰ্বন ডাই অক্সাইড ল'ব পানী ল'ব আৰু কি ল'ব সূৰ্যৰ পোহৰ ল'ব হয়নে নহয় পোহৰ শক্তিক পত্ৰ হৰিতৰ দ্বাৰা শোষণ পাবা তোমালোকে যে সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰাতে সংঘটিত হোৱা বা সালোক সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা প্ৰক্ৰিয়াসমূহ কি তোমালোকে পাবা যে কি হয় পোহৰ শক্তিক পত্ৰ হৰিতৰ দ্বাৰা শোষণ পত্ৰ হৰিত ক'ত থাকে হৰিত কণাৰ ভিতৰত থাকে
হৰিৎকণা কাক বোলে পাতৰ প্ৰস্থছেদত থকা সেউজীয়া বৰণৰ বিন্দুবিলাকে হ'ল কি হৰিৎকণা আৰু সেই হৰিৎকণাৰ ভিতৰত কি থাকে পত্ৰ হৰিত থাকে সেই পত্ৰ হৰিতে কি কৰিব সূৰ্যৰ পোহৰৰ শক্তিক কি কৰিব পত্ৰ হৰিতৰ দ্বাৰা কি কৰিব শোষণ কৰিব এই কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা ল'ব কাৰ্বন ডাই অক্সাইড ল'ব যেতিয়া গছৰ কি থাকে আমি যি কওঁ পত্ৰ ৰন্ধ্ৰ সেই পত্ৰ ৰন্ধ্ৰৰ মাজেদি কি কৰিব দিনৰ ভাগত কি পত্ৰ ৰন্ধ্ৰটো কি খোলা খাই থাকে হা সেই পত্ৰ ৰন্ধ্ৰৰ মাজেদি কি ল'ব কাৰ্বন ডাই অক্সাইড কি কৰিব শুহি ল'ব উষ্ণমাত্ৰা মানে হ'ল পত্ৰ ৰন্ধ্ৰ তাৰ মাজেদি কাৰ্বন ডাই অক্সাইড কি কৰি আছে শুহি লৈ আছে যেতিয়া বাহিৰৰ পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড ল'লা পানী ল'লা আৰু কি পোহৰ শক্তিক কাৰ মাধ্যমেৰে লৈছে পত্ৰ হৰিতৰ মাধ্যমেৰে আৰু পানীক কাৰ মাধ্যমেৰে লৈছে মূলৰ দ্বাৰা জাইলেমৰ মাজেদি আৰু কাৰ্বন ডাই অক্সাইড কোনে লৈছে পত্ৰ ৰন্ধ্ৰৰ মাজেদি পত্ৰ ৰন্ধ্ৰ ল'লা পত্ৰ ৰন্ধ্ৰৰ মাজেদি লৈছে তাৰপিছত সিহঁতৰ মাজত এটা কি বিক্ৰিয়া সংঘটিত কৰিব সেই বিক্ৰিয়া সংঘটিত কৰি কি উৎপন্ন কৰিব কাৰ্বহাইড্ৰেট উৎপন্ন কৰিব এতিয়া আমি গম পালোঁ যে সূৰ্যৰ পোহৰৰ উপস্থিতিত কি কৰিব বাহিৰৰ পৰিৱেশৰ পৰা পানী ল'ব কাৰ্বন ডাই অক্সাইড ল'ব পানী কাৰ মাজেদি ল'ব মূলৰ দ্বাৰা হয়নে নহয় আৰু সেই মূলৰ দ্বাৰা পানী শোষণ কৰি কাৰ মাজেদি পঠাব জাইলেমৰ মাজেদি পঠাব জাইলেমৰ মাজেদি পঠাই ক'ত পঠাব পাতত পঠাব কাৰণ পাতত কি হ'ব আমাৰ সালোক সংশ্লেষণ প্ৰক্ৰিয়া কি হ'ব আমাৰ সংঘটিত হ'ব তাৰপিছত কাৰ্বন ডাই অক্সাইড ক'ৰ পৰা ল'লা কাৰ্বন ডাই অক্সাইড ল'লা পত্ৰ ৰন্ধ্ৰৰ মাজেদি শুহি ল'লা তাৰপিছত পত্ৰ সৈতে কি কৰিলে পোহৰ শক্তিক শোষণ কৰি ল'লা লৈ এটা বিক্ৰিয়া ঘটাব মই বিক্ৰিয়াটো পাছত দেখাই দিছোঁ বিক্ৰিয়া ঘটাই এটা কি উৎপন্ন কৰিব কাৰ্বহাইড্ৰেটলৈ পৰিৱৰ্তন কৰিব এতিয়া কাৰ্বহাইড্ৰেট CHO কি কৰিব কাৰ্বহাইড্ৰেট উৎপন্ন কৰিব চাওঁ আমি জানো যে কাৰ্বহাইড্ৰেট মানে কি কাৰ্বন থাকিব হাইড্ৰজেন থাকিব আৰু কি অক্সিজেন থাকিব সেইটো কি কৰিব কাৰ্বহাইড্ৰেট উৎপন্ন কৰিব কাৰ্বহাইড্ৰেট উৎপন্ন কৰি কেনে কি কৰিব আমাৰ সেই কাৰ্বহাইড্ৰেটৰ নাম কি থাকিব যেতিয়া বিক্ৰিয়াটো মই দেখাম তেতিয়া গম পাব সেই কাৰ্বহাইড্ৰেটৰ নামটো কি হ'ব গ্লুক'জ কি উৎপন্ন কৰিব গ্লুক'জ অ'কে এতিয়া তাৰ কি শক্তি উৎপন্ন হ'ল তাৰ কি খাদ্য উৎপন্ন হ'ল হা গ্লুক'জৰ সংকেত এইটো নহয় কিন্তু মই কাৰ্বহাইড্ৰেটটো কি থাকিব মই সেইটো কথা কৈছোঁ যে কাৰ্বন থাকিব হাইড্ৰজেন থাকিব আৰু অক্সিজেন থাকিব সেইটোকে কাৰ্বহাইড্ৰেট বুলি ক'ব এতিয়া অৰ্থাৎ কি উৎপন্ন কৰিব গ্লুক'জ আৰু ইয়াত কি এটা উৎপন্ন কৰিব অক্সিজেন মই বিক্ৰিয়াটো দেখাই দিম অক্সিজেন উৎপন্ন কৰিব আৰু সেই অক্সিজেনটো কি কৰিব এই পত্ৰ ৰন্ধ্ৰৰ মাজেৰে কি কৰিব পাছ কৰি দিব বাহিৰত ওলাই যাব অৰ্থাৎ খাদ্য উৎপন্ন কৰিলে সেই খাদ্য উদ্ভিদক য'ত লাগে ব্যৱহাৰ কৰিলে আৰু যেতিয়া ব্যৱহাৰ কৰি উঠি ৰৈ যাব সেই অৱশিষ্ট কাৰ্বহাইড্ৰেটখিনিক যিখিনি ৰৈ যাব অৱশিষ্ট কাৰ্বহাইড্ৰেটখিনিক কি শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰাখিব যেতিয়া তাৰ প্ৰয়োজন হ'ব প্ৰয়োজন সাপেক্ষে কি কৰিব সি ব্যৱহাৰ কৰিব এতিয়া গম পালা যে বাহিৰৰ পৰিৱেশৰ পৰা কি কৰে পানী কাৰ্বন ডাই অক্সাইড লৈ কি এটা বিক্ৰিয়া সংঘটিত কৰে সেই বিক্ৰিয়া সংঘটিত কৰি কি উৎপন্ন কৰে তাৰ খাদ্য প্ৰস্তুত কৰে খাদ্য উৎপন্ন কৰে সেই খাদ্যবিধৰ নাম কি কাৰ্বহাইড্ৰেট আমি গম পালোঁ কাৰ্বহাইড্ৰেট অৰ্থাৎ কি গ্লুক'জ উৎপন্ন কৰিব সেই অৱশিষ্ট ৰৈ যোৱা কাৰ্বহাইড্ৰেটখিনি কি বুলি কোৱা হয় শ্বেতসাৰ বুলি কোৱা হয় তোমালোকৰ এটা কুৱেশ্যন আহে যে উদ্ভিদে শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰখা পদাৰ্থখিনিৰ নাম কি বুলি দিব লাগিব তোমালোকে কাৰ্বহাইড্ৰেট কি বুলি দিব লাগিব কাৰ্বহাইড্ৰেট সেই শ্বেতসাৰৰ নাম কি কাৰ্বহাইড্ৰেট মই তোমালোকক কৈছোঁ যে অৱশিষ্ট কাৰ্বহাইড্ৰেটখিনি কি বুলি কয় শ্বেতসাৰ হিচাপে সঞ্চিত কৰি ৰাখিব আমি এতিয়া বিক্ৰিয়া চাম বাহিৰৰ পৰিৱেশৰ পৰা কি লয় কাৰ্বন ডাই অক্সাইড লয় আৰু কি লয় পানী লয় হয়নে নহয় তাৰে পিছত কাৰ উপস্থিতিৰ কাৰ সহায়ত ছানলাইট অৰ্থাৎ কি সূৰ্যৰ পোহৰৰ উপস্থিতিত প্ৰেজেন্স অফ ছানলাইট কাৰ সহায়ত পত্ৰ হৰিতৰ সহায়ত এতিয়া সিহঁতৰ বিক্ৰিয়া ঘটাব মই যে কৈছোঁ ৰাসায়নিক বিক্ৰিয়া ঘটাই এই ইয়াত চোৱা মই কৈছোঁ সূৰ্যৰ পোহৰৰ উপস্থিতিত পত্ৰ হৰিতৰ সহায়ত কি কৰে পোহৰ শক্তিক শোষণ কৰি কি উৎপন্ন কৰে কাৰ্বহাইড্ৰেট উৎপন্ন কৰে এতিয়া চাম এই বিক্ৰিয়াটো সম্পূৰ্ণ ঘটি কেনে কি উৎপন্ন হ'ব আমাৰ C6H12O6 ইয়াৰ নামে হ'ল কি গ্লুক'জ
ইয়াৰ নাম হ'ল কি গ্লুক'জ আৰু কি উৎপন্ন কৰিব আৰু উৎপন্ন কৰিব অক্সিজেন আৰু কি উৎপন্ন কৰিব পানী উৎপন্ন কৰিব অক্সিজেন আৰু কি পানী উৎপন্ন কৰিব এতিয়া গম পালা যে এতিয়া আমি এই বিক্ৰিয়াটো সমতুল কৰিম এই বিক্ৰিয়াটো আমি কি কৰিম সমতুল কৰিম অৰ্থাৎ ইয়াত কাৰ্বন কেইটা আছে আমি চাব লাগিব ইয়াত কাৰ্বন কেইটা আছে ইয়াত কাৰ্বন আছে এটা আৰু ইয়াত কেইটা আছে 6টা কাৰ্বন আছে ইয়াত আমি যদি 6 বহাই দিওঁ হৈ গ'ল ইয়াত একো নাই মানে কি 1 আছে 6 1 গুণ 6 কাৰ্বন 6টা হৈ গ'ল কিন্তু কাৰ্বন 6টা হোৱাৰ পিছত অক্সিজেন কেইটা হ'ল 6 2 12 ইয়াত কেইটা আছে এটা আছে 6 2 12 12 1 13 অক্সিজেন 13টা আছে কিন্তু ইয়াত অক্সিজেন কেইটা আছে ইয়াত 6টা ইয়াত 2টা 6 2 8 ইয়াত এটা আছে কিমান হ'ল 6 2 8 8 1 9টা হ'ল ওকে তাৰপিছত আমি হাইড্ৰোজেন ইয়াত কেইটা আছে চাম 12টা আছে ইয়াত হাইড্ৰোজেন ইফালে কাৰ্বন ইফালে হাইড্ৰোজেন কেইটা আছে 2টা আছে ইয়াত যদি আমি 12 কৰি দিওঁ 12 কৰি দিলোঁ ইফালে 12 গুণ 24 6 কৰি দিওঁ 6 2 গুণ 12 আৰু ইয়াত 12টা 12 12 24 ইফালে ওলাই গ'ল 24টা হৈ গ'ল এতিয়া আমি চাম কি চাম অক্সিজেন চাম 6 2 গুণ 12 6 2 গুণ 12 12টা আছে আৰু ইয়াত নাই বুলি কি আছে 1 আছে মই ইয়াত 12 যি বহাইছিলোঁ 12 12 গুণ 12 12 12 কিমান 24 হ'ল ইফালে অক্সিজেন কেইটা আছে ইয়াত 6টা আছে ইয়াত 2টা আছে 6 2 8 আৰু ইয়াত 6টা 8 6 14 হয়নে নহয় ইয়াত যদি মই 6 কৰি দিওঁ 6 2 গুণ 12 তাৰে পিছত ইফালে 6টা আৰু ইফালে 6টা 6 1 গুণ 6 আৰু 6 গুণ 12 12 6 18 আৰু 18 6 24 আৰু ইফালে কেইটা আছে 6 গুণ 12 12 গুণ 12 12 12 24 ওকে আমাৰ এইটো সমতুল হৈ গ'ল এতিয়া গম পালা যে সানলাইটৰ পত্ৰ হয়তো আমাৰ কি উৎপন্ন কৰে গ্লুকোজ উৎপন্ন কৰে সেই গ্লুকোজটো কি সিহঁতৰ ইম্পৰ্টেণ্ট খাদ্য হিচাপে কি কৰে গ্ৰহণ কৰে আৰু এই যি অক্সিজেনটো উৎপন্ন হয় এই অক্সিজেনটো কি কৰে সি বাহিৰ কৰি দিয়ে আৰু কাৰ দ্বাৰা বাহিৰ কৰে এই পত্ৰ ৰন্ধ্ৰৰ মাজেদি কি কৰে অক্সিজেন বাহিৰ কৰি দিয়ে এতিয়া বুজি পালা যে স্বপোষীয় জীৱ খাদ্যবোৰ কেনেকৈ সঞ্চিত কৰি ৰাখে এই ফৰ্মুলাখিনি